কাৰ্বি আংলঙৰ ডিলাইট 4 কোটি টকাৰ hun Jobdo বিলাহী বাহনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ হুনখিনি আৰক্ষীৰ জালত 8 কেজি hun সহ 2 সৰবৰাহকাৰী জিত সুভাষ বিষ্টা প্ৰকাশ বাস্তিত নামৰ 2 লোক ইম্ফলৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ সময়তে জব্দ কৰা হৈছে হুনখিনি আৰক্ষীয়ে জব্দ কৰিছে AA01 EV 2350 নম্বৰৰ Hyundai Venue বাহনখন ডিলাই আৰক্ষীৰ নিয়মীয়া তালাচী জব্দ হয় এই হুনখিনি regular nakasingita ase delight inali emome ekhon gari intercept kora A01 EV 2350 monipur pora aisile gari kon aru gari kon thoroughly search kora to wheel base ase tata ami 4ta packet paiso plastic wrapper asile to ei 4ta packet independent ase on videography ami khulilo aru lagse 49 ta gold bar pa hoise that approximately weight hoise 8.018 kg sanaya bhari mulyo kiman man hoise network price of 45 lakh per kg to hey hisabot amna 3.8 3.9 crore bosur korpora kot loi asile sir edu monipur pora aisile Guwahati destination asile kohima pora aise bole kase apunar naam to ki mor naam maising tokbi homeguard neki homeguard hoy eji homeguard tai gari rokhalu tasat ঠিক আছে কোত যাব তাতে গুৱাহাটী যাব বলে গেছে তাছত মই বুনেট খুলিছে বিটৰ সব চেক কৰিছে লাষ্টত বুনেট খুলিছে বুনেট খুলি পেলাই এফালে মানে অলপ পুলা মানে পলিথিন দি মানে কিবা পিকেট আছে তাৰছত মই সুধিলোঁ কি বস্তু বুলি কৈছে তাৰছত বস্তু কোৱা নাই কিবা মাল আছে বুলি কৈছে মোক পইচা দিব মানে কিবা এটা দিব বিচাৰিছিলে মোক টানি লৈ গ'ল ছাইডত তাৰছত কিমান লাগে বুলি কৈছে মোক তাৰছত মই কৈছে কি বস্তু সি নকয় তাৰছত লাষ্টত গৈছে সোণা বুলি কৈছে তাৰছত মই গৰি মাতিলোঁ তই খুলি পেলাই মানে বস্তুটো পাইছে কিমান পাইছে এনে গম পোৱা নাই